ইণ্টাৰেষ্টিং হ'ব, চাই থাকিব। সেইটো চাওক বহুত ডাঙৰ পাথৰ আছে তাত। এতিয়া মই যাম ওপৰত, উঠিম, আপোনালোকে উঠিব। সেইটো চাব পাৰে, এটাই পাথৰ আছে ইফালে, ইমান ডাঙৰ। সেইটো চাওক, ওপৰত যাম আৰু আপোনালোকক পুৰা এৰিয়াটো দেখাম। সেইটো চাব পাৰে, বহুত ডাঙৰ হয়। বলক আমি যাওঁ ওপৰত, চেণ্ডেল থৈ লওঁ। হেল্ল' দোস্ত, বলক ওপৰত যাওঁ। এইটো চাব পাৰোঁ, উঠি আছোঁ। এইটো চাব পাৰে দোস্ত, চাব কেনেকৈ আহি আছোঁ। ৰ'ব, অলপ প্ৰেছ লৈ লওঁ। বহুত ওপৰত, মই অকলেই আছোঁ পাহাৰৰ মাজত। এইটো হয়, বহুত ওপৰত। ৰ'ব, ওপৰত গৈ যাওঁ পিছত। ফাইনেলি আহি পালোঁ, ইয়াত অলপ বহো। চাব পাৰে কিমান তলৰ পৰা আহিছোঁ। সেই তাত বহুত তলত আছে। মই এতিয়া এইটো চাওক, কিমান বঢ়িয়া এটা দৃশ্য। আপোনালোকে চাওক, ভাল লাগিলে এটা লাইক কৰিব। আৰু সেইটো চাওক, যিটো অৰুণাচলৰ পৰা নদীটো আহিছে, সেইটো নদী জীয়াবৰলী বুলি কয়। অৰুণাচলৰ পৰা পানীটো আহি আছে। আগত ব্ৰহ্মপুত্ৰ নদী আছে, ব্ৰহ্মপুত্ৰত নদীত নামিছে পানীটো। সেইটো চাব পাৰে। হেল্ল' দোস্ত, এতিয়া আমি পাহাৰৰ ওপৰত আছোঁ। সেইটো চাওক কিমান ওপৰত, গছৰ আধাত। সেইটো চাওক গছ, সেইটো গছৰ আধা আধিত আছোঁ। এটা গছ কিমান হ'ব পাৰে, চেগুন গছ হয়। এইটো চাব, এইটো দোস্ত, বলক আৰু ওপৰত যাওঁ, চাওঁ আৰু কিমান যাব পাৰোঁ। অলপ ওপৰত আহিছোঁ যে অলপ চাই যাওঁ। আজিলৈকে ইয়াত অহা নাই, মই ফাৰ্ষ্ট টাইম আহি আছোঁ। আপোনালোকেও ফাৰ্ষ্ট চাওক আৰু দৃশ্যটো উপভোগ কৰক, ভাল লাগিব। সেইটো চাব পাৰে, পাহাৰৰ মাজে মাজে আহি আছোঁ। সেয়া ৰাস্তা নহয়, তেনেকুৱা ডেঞ্জাৰাছ ঠাই। সেই তাৰ পৰা আহিছোঁ, ওপৰতেই আছোঁ। এইটো চাব পাৰে। ৰ'ব, অলপ উঠিলোঁ। সেয়া বহুত ওপৰত আছোঁ, বহুত, প্ৰায় 150 মিটাৰ হ'ব তলৰ পৰা, 150 বেছি হ'ব। সেইটো চাব পাৰে, অকলে আছোঁ পাহাৰৰ ওপৰত, কিমান তলত। সেইটো জীয়াবৰলী নদী হয়, অৰুণাচলৰ পৰা আহি আছে। যিটো ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব।